ক্ষমতাৰ লোভত নিজৰ অস্তিত্ব পাহৰা আৰু নিজৰ খোজটো পাহৰা এই অসম গণ পৰিষদৰ এইসকল নেতাক দেখিলে হাঁহি উঠে। কংগ্ৰেছ চৰকাৰৰ দিনত কি হ'ল? দুৰ্নীতিৰ বিকেন্দ্ৰীকৰণ হ'ল। পঞ্চায়তী ৰাজৰ মূল উদ্দেশ্য আছিল ক্ষমতাৰ বিকেন্দ্ৰীকৰণ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গণমুখী আৰু কল্যাণমুখী পদক্ষেপসমূহৰ ফলত আজি ৰাজ্যখনৰ সৰ্বস্তৰৰ জনসাধাৰণে নিজকে বিকাশৰ অনিৰুদ্ধ যাত্ৰাৰ অংশ হিচাপে অনুভৱ কৰিবলৈ সক্ষম হৈছে। দুৰ্নীতি সৰ্বস্ব কংগ্ৰেছ শাসিত সময়ত বিকাশ কি আছিল? বিকাশ আছিল এক অৰ্থহীন শব্দ। খমখমীয়া নোট নহ'লে কাগজ এখিলাও সেই সময়ত লৰচৰ নহয়, এখিলা কাগজো লৰচৰ নহয়। ফলত যিকোনো চৰকাৰী সা সুবিধাৰ নামত জনতাই ঘোষ দিবলগীয়া হৈছিল। হয়নে নহয় বাৰু? হয়নে নহয়? কিন্তু আজি সেই পৰিৱেশ নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দূৰদৰ্শী প্ৰচেষ্টাত আজি অসমত কেৱল মেধাৰ ভিত্তিত পোৱাটো নিশ্চিত হৈছে। 1 লাখতকৈও অধিক যুৱক যুৱতীয়ে চাকৰি পাইছে। আপোনালোকৰ নিজৰ অস্তিত্ব পাহৰি অসমৰ ৰাইজক যি প্ৰতাৰণা কৰিলে, আপোনালোকে যি ধোকা দিলে, আপুনি এতিয়া পঞ্চায়ত ইলেকশ্যনৰ কথা ক'বলৈ আহে, পঞ্চায়ত ৰাজৰ কথা ক'বলৈ আহে। কিন্তু আপোনাৰ চৰকাৰৰ দিনত সেই পঞ্চায়ত ইলেকশ্যনটো অনুষ্ঠিত, আপোনালোকৰ চৰকাৰৰ দিনত সেই অসম গণ পৰিষদ চৰকাৰৰ দিনত পঞ্চায়ত ইলেকশ্যনটো অনুষ্ঠিত কৰিবলৈকো আপোনালোকৰ সাহস নাছিলে। আজি আপুনি যি বিজেপিৰ পিঠিত উঠি আছে নহয়, অসমৰ ৰাইজক আঞ্চলিকতা বাদ বুলিবলৈ আপোনালোকৰ কি আছে কওকচোন? আপোনালোকৰ যিটো দল অসমৰ ৰাইজে মিলি লৈ পেলাই বনালে, আপোনালোকে কি কৰিলে? আপোনালোকে দেখুৱাব পাৰিব? অসম গণ পৰিষদে যদি বিজেপিয়ে যদি এই মুঠিটো যদি এৰি দিয়ে নহয়, আপোনালোকৰ অস্তিত্ব বুলিবলৈ আপোনালোকৰ সেই হাতীটো নাখাই নবৈ গৈ লৈ পেলাই আজিকালি হেৰিও নাই, হাবিও ইমান আজিকালি নোহোৱা হৈ গৈছে। নাখাই নবৈ মৰিব, শুকাই ক্ষীণাই মৰিব। গতিকে মহোদয়,